নমস্কাৰ আমাৰ বিভিন্ন ধৰণৰ গৰুৱাৰ বিষ হ'ব পাৰে তাৰ কেইটামান মুখ্য কাৰণ আজি আপোনালোকৰ আগত মই শেয়াৰ কৰিম প্ৰথমতে আমি আলোচনা কৰিম প্লেন্টাৰ ফেচাইটিছৰ বিষয়ে আমাৰ ভৰিৰ তলত প্লেন্টাৰ ফেচিয়া নামৰ এবিধ লিগামেণ্ট থাকে ই ভৰিৰ গৰুহাৰ পৰা আঙুলি লৈ টান ফেচিয়া লেয়াৰ হিচাপত থাকে আৰু এই লেয়াৰখনে আমাৰ শক এবজৰ্বাৰ হিচাপে আমাৰ দেহৰ গোটেই ভাৰটো লৈ আমাৰ খোজ কাঢ়োতে বা থিয় হওঁতে সহায় কৰে কিন্তু যেতিয়া এই লেয়াৰখনত কন্টিনিউ জোৰ পৰি থাকে তাৰ ফলত এই লেয়াৰখন টান হৈ ফুলিব ধৰে যাৰ ফলত আমি থিয় হওঁতে বা খোজ কাঢ়োতে আমাৰ গৰুহা বিষাব পাৰে ইয়াকে আমি প্লেন্টাৰ ফেচাইটিছ বুলি কওঁ এতিয়া কি কাৰণত আমাৰ প্লেন্টাৰ ফেচাইটিছ হ'ব পাৰে তাৰ বিষয়ে অলপ বহলাই ব্যাখ্যা কৰিম যেতিয়া আমাৰ ভৰিত বেছি জোৰ পৰি থকা কাম কৰি থাকো তেতিয়া এনেকুৱা বিষ হ'ব পাৰে লগতে শকত মানুহৰ ক্ষেত্ৰতো এনেকুৱা প্লেন্টাৰ ফেচাইটিছ হোৱা দেখা যায় ইয়াৰ উপৰি কিছুমান মানুহৰ ভৰিৰ তলুৱাৰ ফাষ্টটো একেবাৰে কম আৰু তেনেকুৱা মানুহৰ ক্ষেত্ৰত প্লেন্টাৰ ফেচিয়া লেয়াৰখনত বেছি জোৰ পৰি থাকে ফলস্বৰূপে তেনেকুৱা মানুহৰ পিছলৈ এনেকুৱা বিষ হ'ব পাৰে লগতে এথলীটবিলাক যিবিলাক এথলীটে বেছি জঁপিয়া বা দৌৰা ফুৰা কাম কৰে তেনেকুৱা মানুহৰ ক্ষেত্ৰতো এনেকুৱা প্লেন্টাৰ ফেচাইটিছ হ'ব পাৰে লগতে কিছুমান মানুহে খালী ভৰিৰে বেছি খোজ কাঢ়ে বা টান চেণ্ডেল বা জোতা ব্যৱহাৰ কৰে তেনেকুৱা মানুহৰ ক্ষেত্ৰতো লেয়াৰখনত বেছি জোৰ পৰে ফলস্বৰূপে তেনেকুৱা মানুহৰ ক্ষেত্ৰতো এনেকুৱা বিষ হ'ব পাৰে ইয়াৰ উপৰি কিছুমান মানুহৰ কলাফুলৰ মাংসখিনি বহুত টান হৈ থাকে তেনেকুৱা মানুহৰ ক্ষেত্ৰতো এই প্লেন্টাৰ ফেচাইটিছ হ'ব পাৰে এতিয়া প্লেন্টাৰ ফেচাইটিছত কেনেকুৱা লক্ষণ দেখিব পাৰোঁ এই প্লেন্টাৰ ফেচাইটিছৰ বিষটো লাহে লাহে বাঢ়ি গৈ থাকে আৰু যেতিয়া আমি ৰাতিপুৱা শুই উঠো তেতিয়া এই বিষটো বাঢ়ি থাকে আৰু কেতিয়াবা বহুত সময় বহাৰ পিছত উঠিলে এই বিষটো বাঢ়িব পাৰে আৰু যেতিয়া আমি দিনটো কাম কৰি থাকোঁ বা আমি খোজ কাঢ়ি থাকোঁ তেতিয়া এই বিষটো ইমান অনুভৱ কৰা নাযায় এনেকুৱা আমি কিছুমান লক্ষণ এই প্লেন্টাৰ ফেচাইটিছত দেখিব পাৰোঁ এতিয়া আমি আলোচনা কৰিম কেলকেনিয়েল স্পাৰ বা হিল স্পাৰৰ বিষয়ে আমাৰ ভৰিৰ তলৰ গৰুহাৰ অংশটোত কেলকেনিয়েল নামৰ এবিধ হাড় থাকে আৰু এই হাড়বিধ যেতিয়া হাড়বিধত যেতিয়া কেলছিয়াম জমা হয় বাঢ়িব ধৰে তাক আমি কেলকেনিয়েল স্পাৰ বুলি কওঁ আৰু এই কেলকেনিয়েল স্পাৰটো আমাৰ ভৰিৰ গৰুহাৰ পিছফালে বা কেতিয়াবা ভৰিৰ গৰুহাৰ তলফালেও হ'ব পাৰে যিবিলাক মানুহৰ পুৰণি প্লেন্টাৰ ফেচাইটিছ নামৰ বেমাৰটো আছিল তেনেকুৱা মানুহৰ পিছলৈ এই কেলকেনিয়েল স্পাৰৰ কাৰণ হ'ব পাৰে হিল স্পাৰ বা কেলকেনিয়েল স্পাৰ হ'লে আমাৰ কি লক্ষণ দেখা দিব পাৰে প্ৰথমে হিল স্পাৰ হ'লে আমাৰ ভৰিৰ গৰুহাৰ তলফালে আমাৰ বিষাব ধৰে আৰু পাছলৈ এই বিষটো গোটেই গৰুহাৰ অংশতে দেখা দিব পাৰে কেতিয়াবা এই গৰুহাৰ যিখিনি বিষ আছে সেই বিষোৱা ঠাইখিনি কেতিয়াবা ফুলি যাব পাৰে আৰু যেতিয়া আমি স্পৰ্শ কৰি চাওঁ তেতিয়া আমি বিষোৱা অংশখিনি আমি দাগ যেন অনুভৱ কৰিব পাৰোঁ এতিয়া আমি আলোচনা কৰিম একিলিছ টেণ্ডাইটিছৰ ওপৰত আমাৰ ভৰিৰ কলাফুলৰ মাংসখিনিক আমাৰ গৰুহালৈ একিলিছ নামৰ এবিধ টেণ্ডনে সংযোগ কৰি ৰাখে কিন্তু কেতিয়াবা কোনো কাৰণবশতঃ এই একিলিছ টেণ্ডনবিধ আঘাতপ্ৰাপ্ত হৈ উখহি উঠিব পাৰে ফলস্বৰূপে আমাৰ গৰুহাৰ পিছফালে ফুলি গৈ বিষাব ধৰে ইয়াকে আমি একিলিছ টেণ্ডাইটিছ বুলি কওঁ কেতিয়াবা কি হয় এই একিলিছ টেণ্ডনপাত সম্পূৰ্ণৰূপে ছিঙি যাব পাৰে ইয়াক আমি চাৰ্জাৰী কৰিবলগীয়া হ'ব পাৰে কেনেকুৱা মানুহৰ ক্ষেত্ৰত একিলিছ টেণ্ডাইটিছ হ'ব পাৰে যিবিলাক মানুহ দৌৰা ফুৰা কামবিলাক বেছি কৰে বা জঁপিয়া কামবিলাক কৰে এথলীটসকল তেনেকুৱা মানুহৰ ক্ষেত্ৰতে একিলিছ টেণ্ডাইটিছ হ'ব পাৰে ইয়াৰ উপৰি ফুটবলাৰবিলাক বা জিমনাষ্টিকৰ লগত জড়িত লোকসকলৰ একিলিছ টেণ্ডাইটিছ হ'ব পাৰে ইয়াৰ নেক্সট ভিডিঅ'টিত মই আপোনালোকৰ লগত গৰুহাৰ বিষত ঘৰত কেনেকুৱা এক্সাৰচাইজ কৰিব পাৰোঁ তাৰ বিষয়ে অলপ আলোচনা কৰিম ধন্যবাদ